এবাৰ কা আন্দোলন কৰি যাম বুলি হুংকাৰ দিছে অখিল গগৈ। অখিল গগৈৰ মতে প্ৰয়োজন হলে তেওঁ বিধায়ক পদ ত্যাগ কৰিব, কিন্তু কা আন্দোলন কৰি যাব অখিল গগৈ। আৰু বহুতে ভাবে যে ই এমএলএ হল ঠাণ্ডা হৈ গ'ল। একদম স্পষ্টকৈ কৈছো, যিদিনাই প্ৰয়োজন হ'ব এমএলএ পদত্যাগ কৰিম, এমএলএৰ পৰা আঁতৰি দিম। আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ, প্ৰয়োজনত বিধায়ক পদ ত্যাগ কৰিম, কিন্তু কা আন্দোলন অব্যাহত থাকিব অসমত। কা আন্দোলন কৰিবৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈ মই সম্পূৰ্ণ সাজু। যেদিনাই প্ৰয়োজন হ'ব সেইদিনাই বিধায়ক পদ ত্যাগ কৰিম, পুনৰ আগৰ দৰে জঁপিয়াই পৰিম কা আন্দোলন কৰিবলৈ। আৰু এমএলএৰ পৰা পদত্যাগ কৰি আকৌ জনগণৰ মাজলৈ গৈ আগৰ নিচিনাকৈ একেই যুঁজাৰু মনোবৃত্তিৰে যুঁজিবৰ কাৰণে সাজু হৈ আছো। মোৰ ওপৰত গোচৰ দিয়ক, কেছ দিয়ক, ফাঁচি দিয়ক, যি কৰে কৰি থাকক। কা বলবৎ হলে ভয়ংকৰ সংকট নামি আহিব। এতিয়া আমি হিটলাৰৰ যুগত বাস কৰি আছো। শেহতীয়াকৈ কা বিৰোধী গণসমাৱেশত অংশগ্ৰহণ কৰি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ যে গোচৰ লগাওক, জেল দিয়ক, গুলিয়াই দিয়ক, ফাঁচি দিয়ক, আৰু কিবা যদি আছে সেইটো সকলোবিলাক কৰক। কাক বিৰোধিতা কৰি থাকিম, আৰু কা যদি বলবৎ কৰে আকৌ যুঁজত জাপ মাৰি দিম। প্ৰয়োজনত বিধায়ক পদ ত্যাগ কৰি হলেও কা আন্দোলন কৰি থাকিম বুলি হুংকাৰ দিছে অখিল গগৈ। কা বলবৎ হবলৈ নিদিয়াৰ হুংকাৰ দিলে অখিল গগৈ।